বহুতে মোক মেছেঞ্জাৰত সুধি থাকে তোমাৰ হাজবেণ্ডে কি কৰে বুলি। আজি মই মোৰ হাজবেণ্ডে কি কৰে মই দেখুৱাই দিম আপোনালোকক। গুড মৰ্ণিং এভৰিৱান, মোৰ টিকলামান ভিডিঅ' এটাক লগে আপোনালোকক স্বাগতম জনাইছোঁ। মানুহজনে মোৰ কামক যাব ওলাইছে আৰু এইকাৰণে এটা কণী অমলেট কৰিলোঁ। ৰাতিৰে পন্তা ভাত আছে, কণী অমলেট আৰু পন্তা ভাত তেওঁ খাই যাব। খাই গ'লে মানে দেহাটোত শক্তি পাব। দুপৰীয়া কেতিয়াবা খাব পায়ো আৰু কেতিয়াবা নোখোৱাকৈয়ে কাম কৰি থাকিবলগীয়া হয়। সেইকাৰণে ৰাতিপুৱাৰ সাজ খাই গ'লে আৰু দিনটোৰ কাৰণে টেনশ্যন নাই। সেইকাৰণে তেওঁ খুৱাই মেলি তেওঁ যাবলৈ ওলাইছে। আৰু এয়াই মোৰ মানুহজনৰ কাম। এইখন আমাৰ গাড়ী, এইখনেৰে তেওঁ ভাড়া মাৰে, ধানৰ ভাড়া, তাৰপিছত যি মাৰিব পাৰি আৰু এইখনেৰে ভাড়াখিনি মাৰি আমাৰ পৰিয়ালটো চলাই আছে তেওঁ। বহুত কষ্ট কৰে তেওঁ। এই গৰমত বস্তা দাঙি দাঙি ভাড়া মাৰাটো ধেমালি নহয়, কিন্তু কষ্ট নকৰিলেও নহয়। কষ্ট নকৰিলেও কোনেও এই পৃথিৱীত খাব নাপায়। কষ্টটো কৰিবই লাগিব, পৰিয়াল এখন চলাব লাগিলে, খাব লাগিলে। দিনটোৰ কাৰণে আজি ওলাই গ'ল তেওঁ। বহুতে সুধি আছিল মানুহজনে কি কৰে, সেইকাৰণে আজি মই দেখাই দিলোঁ কি কৰে। আৰু এতিয়া মই বিক্ৰী কৰিম অমিতা। মানুহ এজনে অমিতা নিব আহিছে। আমাৰ অমিতা কেইটামান লাগিছে গাছত। মানুহৰ অমিতা জাত দেখছি না গাইজ, মানুহৰ অমিতা ইমান ধুনীয়া হয়, ইমান সুন্দৰ হয়, আৰু আমাৰ অমিতা হৈছে এয়া মাটিৰে দুখ নে কি ক'ব নোৱাৰোঁ। আৰু মোটামুটি 8ডালমান গাছ আছে অমিতাৰ। তাৰে যিকেইটা বেচিব পৰা হৈছে, অলপ ডাঙৰ হৈছে, সেইকেইটা মই ছিঙি মেলি ল'লোঁ ধুনীয়াকৈ। ছিঙি মেলি লৈ জুখিলোঁ। জোখাতে কিবা 22 নে 21 কেজি হৈছে। এয়া ধুনীয়াকৈ ছিঙিলোঁ। অমিতাই একদম মাটিতে লাগিছে আৰু একদম চাপৰত লাগছে এডাল। আৰু ধুনীয়াকৈ অমিতাখিনি মোনা এখনত ভৰাই ল'লোঁ। ভৰাই মেলি জুখি মেলি ল'লোঁ। আৰু অমিতা বেছি পালোঁ মই এয়া 600 টকা পালোঁ গাইজ অমিতা বেছি। হ'ব আৰু আজি দিনটোৰ কাৰণে চলি যাব। আজিলৈ আহিলোঁ মই, বাই বাই। সদায় কোৱাৰ দৰে আজিও কৈছোঁ, মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিয়ক। যিসকলে ফেচবুকত চাইছে ফ'ল' কৰি দিয়ক প্লিজ, বাই।